গুড মৰ্ণিং বন্ধুসকল। আজি মই বহুত ৰাতিপুৱাই উঠিলোঁ। মই আজি যাই আছোঁ তামুলপুৰত কৰোণা ভেকচিন ল'বলৈ। এই পথাৰখন চাওকচোন, কি ধুনীয়া সেউজীয়া হৈছে। সেইখিনি গোটেই ৰোৱা হ'লে পুৰা সেউজীয়া সাজত লৈছে। বৰষুণ দিব নেকি, ছাতা লৈ অহা নাই। ইপিনে ক'লাকে আছে, মেঘ আছে, ক'লাকে মেঘ দি আছে। বৰষুণ আহিলে গোটাই ভিজিম মই। ছাতা লৈ নাহিলোঁ। মই যাইছোঁ তামুলপুৰত কৰোণা ভেকচিন ল'ব আজি। এতিয়া বাজিল 5:35 হ'ল। 5:35 মই যাই পাম আৰু বেছি দূৰ নাই। চাইকেল লৈ যাই আছোঁ। বন্ধুসকল, ৰাতিপুৱাই এটা বেয়া খবৰ আহিলে। মোৰ লগটোৱে ফোন কৰি ক'লা কৰোণা ভেকচিন যাই লাভ নাই, এতিয়া মানুহ বহুত হ'ল। এই যাই চাওঁ কি হয়, মানুহ কিমান আছে কিমান। ৰাতিপুৱা ৰাস্তা চাওক না। এতিয়া আহিবলৈ ভগৰা চক, এয়া ৰাতিপুৱাৰ ভগৰা চাওক, পুৰা ৰাস্তা খালী আছে। এতিয়া বৰ্তমান মই ভগৰা চক পাৰ হ'ম। এইখন তামুলপুৰৰ পুলিচ থানা। আমি এতিয়া আহি পালোঁ ভেকচিন দিয়া ঠাইখিনিত। এয়া মানুহ চাওক না, ভেকচিন লোৱা তামুলপুৰত। জীৱনত প্ৰথমবাৰ দেখিলোঁ ভেকচিন লোৱা মানুহ ইমানখিনি। বাপা আগত থকাকেইটা ৰাতিতে আহিছে বোলে। আমি আৰু ক'ত পাম? আমি ৰাতিপুৱা 5টা বজাত আহিছোঁ। ভেকচিন ল'বি নলা কিয়? ক'ত মানুহ আছে? আগত আছে দেখোন। তামুলপুৰত ভেকচিন লোৱা মানুহ চাওকচোন, বহুত আছে। ভাই ভেকচিন ল'বি নেকি? ইমান মানুহ আছে বাপা। আমি ভেকচিন ল'ম বুলি আহিছিলোঁ, এতিয়া নলাকে ঘৰত যাব লাগিব। আজি আমাৰ ৰখি থাকিলে কাম নহ'ব। 300জনমান মানুহেই আছে। আমি ৰৈ থাকি লাভ নাই আৰু ইয়াত লাইনত। ভেকচিন লোৱা মানুহ 8টা বজাত আহিও আমি আমি যি ভেকচিন নলওঁ আৰু ঘৰত যাওঁ এতিয়া।